Hey guys, welcome back to my YouTube channel. So guys, আজি আমি যাবলৈ ওলাইছো চিলনীলৈ। মই ভাবিলো আপোনালোককো সব দেখাই যাও আৰু আপোনালোকে চাই যাওক ব্লগটো। গাইস এফালে আমাৰ গাড়ী আহি গ'ল। সো সব দেখাই যাম বাৰু চাই যাওক। এফালে দীপুদা আছে। দীপুদা পালেহি দেই। হয় নমস্কাৰ দেই। এয়া গাইস আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি গৈ আছো। এয়া এফালে গাহৰি লৈ লৈছে দেই। এয়া আমি এতিয়া চাংঘাটিত আছো। এফালে গাহৰি নোখোৱাবোৰে ব্ৰইলাৰ খাব যে সেইকাৰণে ব্ৰইলাৰো লৈ লৈছো। আমাৰ লক্ষিতা আমাৰ লগতহে যাবলৈ ওলাইছিলে। ক'লৈ যায় আপুনি এতিয়া? ডিমাপুৰ যাবগে বোলে। এতিয়া ডিমাপুৰ যাবগে। কামলৈ যাব বোলে। হ'ব দিয়ক নামি দিলে ইয়াত। মানে যাব দেই ধেমালি কৰিছে। এয়া খাবলৈ কিনি ললো। এয়া গাইস আমি পাই গলোহি। ইয়াতে টিকেট কাটিব লাগিব। এয়া চাওক ইমান মজা জেগা আছে ইয়াত। গাইস আমি পাই গলোহি। এয়া এতিয়াহে জোচ উঠিছে ন। ৰাস্তাত পুৰা বমি কৰি আহিছে। এতিয়া পুৰা জোচ উঠি গৈছে আৰু নদীত কিন্তু হিলেই হিল দেখি আছো দেই গাইস। এয়া চাওক কি কৰিছা? কেনেকুৱা লাগিছে? মস্তি লাগিছে। মই ভাবিলো ময়ো অকমান নামি চাওঁ আৰু নামি চালো আৰু মই ভাবিলো আপোনালোককো দেখাও। এইফালে পোৱালিবোৰ খেলি আছে। এইফালে ব্ৰেড চাহ এয়া চবেই খাবলৈ লৈছো। এইফালে চৌকে আহি পাতিছে আৰু দেই গাইস এবাৰ গাহৰি খাবলৈ লৈছো। ইফালে আছে মামনি খুৰী। এয়া পিয়াজ কাটি আছে। এইফালে আৰু এজনী খুৰী। এয়া আৰু এইফালে ৰশ্মি খুৰী এতিয়া মাথা বিষ ভাল পাইছে বোলে দেই। ৰাস্তাত পুৰা মানে হুৰিহে আহিছিলে আৰু এইফালে এইখিনিতে আমি পিকনিক খাইছো। মা দেউতাক বোলে ফটো মাৰি দিব লাগে। এয়া গাহৰি ভাজিবলৈ লৈছে মা আৰু ৰশ্মি খুৰীয়ে। সেয়া আমাৰ টিমটো। এইফালে আমি দলঙত উঠি আছো। এয়া গাইস এবাৰ ভাবিলো আমি ৱাটাৰফল চাবলৈ যাওঁ ওপৰলে। সো এতিয়া আমি গৈ আছো। গাইস এইফালে কাঠৰ খটখটি আছে ওপৰলে যাবলে। So guys, finally waterfall দেখি গলো। আমি আৰু ওপৰলে গৈ আছো। গাইস পুৰা ডাঙৰ শিলগুটি এইফালে চাইডত। ইয়াৰ পৰা কিন্তু পৰিলে কিন্তু মানুহ হৈ নাথাকো দেই আমি। গাইস পাই গলোহি। এয়া ইমান মজা চাওক। এইফালে পুৰা পানী গৈ আছে তললে। ইয়াৰ পৰা সব দেখি থাকে চাওক।
গাইজ চাই হৈ গ'ল তো তললৈ যাওঁ আকৌ তো গাইজ এইটো খাই লওঁ ওপৰৰ পৰা আহি পুৰা পিয়াহ লাগি গৈছে এইফালে আছে আমাৰ লুলু পেহী এইফালে আছে আমাৰ বোৱাৰী ফটো মৰাত বিজি আৰু এইফালে আমাৰ লগত বা এজনী আহিছে আৰু এইফালে আছে আমাৰ বৰমা এইফালে আৰু এজনী বোৱাৰী আৰু এইফালে মামনি খুৰী আৰু এইফালে আছে আমাৰ মুস্কান এইফালে মইনাই পানী খাইছে এয়া মইনা এয়া এইফালে আমাৰ ভাত খাবলৈ হৈ গ'ল চ' খাই লওঁ এইফালে আছে আমাৰ কনেং খুৰা এইফালে আছে আমাৰ দেউতা আৰু এইফালে আছে দীপুদা মায়ে মাংস দি আছে দেই ভাত খাইছে এইফালে ঘোলা পানী খাইছে দেই গাইজ এইবাৰ আকৌ আহিলোঁ এইবাৰ মই খেলিছোঁ দেই এইফালে মোক ভাইটিহঁতি খেলি আছে দেই আকৌ মাহঁতৰ লগত আহিছোঁ সেয়া আৰু মই চোলা সলাই ল'লোঁ দেই গৰম উঠিলে সেয়া কি হ'ল খুৰী খুৰী এতিয়া মাথা খুৱাইছে বোলে ইয়ালৈ আহি কি হৈছে কৈ দিয়ক আপোনাক কেনেকুৱা লাগিছে মইহে লাগিছোঁ খুৰী পুৰা ফটো মাৰত বিজি দেই এইফালে মাথা খুৱাইছিলে বোলে এতিয়া দেখোন ভাল লাগিছে এইফালে আমাৰ মাহঁতি আছে ইয়াত ধেৰ মানুহ আছে দেই ইয়াত ভিৰ হৈ গৈছে এইবাৰ আমি যাওঁগে আৰু মাহঁতি বোলে ওপৰলৈ নেযায় ভয় লাগিছে বোলে এইফালে চাই দিয়া কেনেকুৱা লাগিলে আজি এনেকৈ দেখাই দিয়া এনেকৈ দেখাই দিয়া ভাল লাগিলে এনেকৈ ভাল লাগিলে এতিয়া ব'লা এয়া আমাৰ টিমটো চ' গাইজ এবাৰ আমি যাবলৈ লৈছোঁ আৰু এয়া ৰশ্মি খুৰী বাই দিছে আৰু এজনী বাজনী এইফালে ফটো মৰাত বিজি গাইজ গানৰ কাৰণে মই আকৌ এবাৰ ভইচ লগাবলগীয়া হৈছে কাৰণ কপিৰাইট লাগি গ'লেতো দিগদাৰ হৈ যাব এয়া দেউতা এয়া দীপুদাই বস্তা লৈ ওলাইছে গাইজ বাই আন্ধাৰ হৈ গ'ল এইফালে চব নামিলে আৰু দেই ইয়াত আন্ধাৰ হৈ আছে বাই